নমস্কাৰ বন্ধু বান্ধৱীসকল, বেহাৰবাৰী আউটপোষ্টৰ সুস্মিতাৰ আছে এটি ভাল খবৰ আৰু তেওঁৰ ভাল খবৰটো হৈছে সুস্মিতাই মাতৃত্ব গৌৰৱ অনুভৱ কৰিলে আৰু তেওঁ এটি পুত্ৰ সন্তান জন্ম দিলে। বৰ্তমান তেওঁৰ সন্তানটিও ভালেই আছে। জানিব পৰা মতে সুস্মিতাও এতিয়ালৈকে ঠিকেই আছে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সোনকালে সুস্থ হৈ আমাৰ মাজলৈ আহে। বন্ধু বান্ধৱীসকল, খবৰটো জানি বাৰু আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু সুস্মিতাৰ অভিনয় চাইনো আপোনালোকৰ কেনেকুৱা লাগে এটা কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আমাৰ চেনেলৰ তৰফৰ পৰাও সুস্মিতালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।